সো আজি দেওবৰীয়া খানাত ঔটেঙা সৰিয়হ আৰু সৰু মাছৰ আঞ্জা চুম্পি একদম ধুনীয়াকৈ বনালে এফালে জলকীয়া এটা উপঙি আছে ওপৰত আৰু এফালে মাছ আৰু ঔটেঙা এফালে সৰিয়হ বজাৰৰ পৰা আনিছিলোঁ এতিয়া এইখিনি ইয়াতে ঢালি লওঁ মাছৰ আঞ্জাখন ঢালি লওঁ এফালে আছে সৰু মাছৰ ফ্ৰাই একদম মোৰ ফেভৰেট হয় সৰু মাছৰ ফ্ৰাইটো মোৰ একদম ফেভৰেট হয় আৰু এইটো সাইডে আছে ডাংবডি বিলাহী দাইল এখন ধুনীয়া বইল আঞ্জা হয় বইল আঞ্জা এখন আছে আৰু নেমু টেঙা আচাৰ জলকীয়া তো খানাটো ষ্টাৰ্ট কৰোঁ সৰিয়হৰ এইটো আঞ্জা লৈ লওঁ জলকীয়া একদম ধুনীয়া হৈছে আপোনালোকে সৰু মাছটো সৰিয়হ আৰু ঔটেঙাৰ লগত এবাৰ খাই চাব কেনেকুৱা যে মজা লাগে নহয় মানে সকলো ভাষা নাই আৰু ঔটেঙা অকণমান চেপি লৈছোঁ এনেকুৱা ধুনীয়া আঞ্জা যদি হয় এক থালি ভাত খাই দিব পাৰি আৰু সৰিয়হ গোলনেমু হয় ঘৰৰ পৰা অনা গোলনেমু অলপ চেপি লৈছোঁ ঔটেঙা আঞ্জাখন অকণমান টেঙা হৈছে যদিও আৰু অলপ চেপি লৈছোঁ ইয়াৰ গোন্ধটো বহুত ভাল লাগেতো গোলনেমুৰ গোন্ধ আৰু এই আঞ্জাখন মই টেষ্ট কৰাই নাই টেষ্ট কৰি চাওঁ এইবাৰ ডাংবডি বইল একদম মজা মজা হৈছে এনেকৈ দালিত গোলনেমু অলপ চেপি খোৱাৰ সোৱাদেই বেলেগ আৰু একদম গোলনেমুডোখৰ চেপি লৈছোঁ দালিত এতিয়া পুপি খাই দিওঁ মজা আজি দেওবৰীয়া সাঁজটো একদম তৃপ্তিৰে খাই দিলোঁ ধুনীয়াকৈ খাই দিলোঁ আৰু একদম কাঁহী চাফা হৈ গ'ল চব চাফা